Hello friends, সকলোকে মোৰ ইউটিউব চেনেলত পুনৰবাৰ স্বাগতম জনাইছো। Friends, আজি মই শেয়াৰ কৰিম আপোনালোকক এটা বিউটি টিপছ, যিটো বিউটি টিপছে মুখলৈ আনি দিব উজ্জ্বলতা, মিহি, টাইট কৰিব মুখখন আৰু বয়স ৰেখাখিনি নোহোৱা কৰিব, লগতে হাইড্ৰেশ্যন বা হাইড্ৰেট কৰি ৰাখিব মুখখন। এতিয়া শীতৰ সময়ত ছালবিলাক এনেও শুকাই যায়, তাতে ড্ৰাই স্কিনবিলাকৰ আৰুৱে বেছি। গতিকে এই ৰেমেডিয়ে মুখখন ধুনীয়া কৰি ৰাখিব, হাইড্ৰেট কৰি ৰাখিব। এয়া নাইট ক্ৰীম হিচাপে ব্যৱহাৰ কৰিব পাৰি, দিনত কৰাতকৈ ৰাতি বেছি ভাল। ৰাতি শুবৰ সময়ত মুখখন ধুই ধুনীয়াকৈ এই ৰেমেডিখিনি লগাই শুই দিব, ৰাতিপুৱা দেখিব মুখখন কি ধুনীয়া হৈ থাকিব। আপোনালোকে লগালে গম পাব বা কৰি চালে গম পাব। অৱশ্যে মই কোনো বিউটি এক্সপাৰ্ট নহওঁ, তথাপি যিখিনি মই ইউজ কৰোঁ, যিখিনি কৰি পেলাই মই ৰিজাল্ট পাইছোঁ, সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিছোঁ। এই টিপছে আপোনালোকক কমচে কম উপকৃত কৰিব, বিশেষকৈ মোৰ মহিলা বান্ধৱীসকলক বেছি উপকৃত কৰিব। কাৰণ মহিলাসকলক এইকাৰণে ক'লোঁ যে পুৰুষতকৈ মহিলাসকল বেছি বিউটি কনচিয়াছ বা সৌন্দৰ্যৰ প্ৰতি বেছি সচেতন। নিজকে ধুনীয়া হৈ ৰখাত বা ধুনীয়া কৰি ৰাখিবৰ কাৰণে খুব ইচ্ছুক বা থাকি ভাল পায় আৰু। সৌন্দৰ্য হৈ থকাটো বা সুন্দৰ হৈ থকাটো কোনো বেয়া কথা নহয়। সুন্দৰ হৈ থকাটো খালি বেলেগৰ কাৰণে কৰা নহয়, নিজৰ কাৰণে কৰা হয়। নিজকে অলপ যদি ধুনীয়া কৰি ৰাখোঁ বা নিজকে অলপ সুন্দৰ যদি দেখা পাওঁ, তেতিয়াহ'লে মনটো প্ৰফুল্ল হৈ থাকে বা ভাল লাগে, লগতে কনফিডেঞ্চ বঢ়ায়। আমি কেতিয়াবা চাবচোন যে যেতিয়া আমি ক'ৰবাত যাবৰ সময়ত আইনাখন চাওঁতে নিজকে অলপ ধুনীয়া দেখি, তেতিয়াহ'লে মনটো ভাল লাগি যায়। আৰু যদি বেয়া দেখি, তেতিয়াহ'লে য'ত যাওঁ তাতো অকণমান চুচুক চামাক হয়, অকণমান নিজকে মানে আনইজি ফিল কৰে, মানুহৰ আগত ফেচ কৰিবলৈ অলপমান সংকোচ লগা নিচিনা হয়, নহয় জানো? যা হওক, আজি ৰেমেডিটো বনাবৰ কাৰণে মোক লাগিব কেইটামান, বেছি বস্তু নালাগে, 3টা বস্তু। এটা হৈছে এয়া এল'ভেৰা জেল। আপোনালোকে চাওক, এল'ভেৰা জেল এইখিনি আপুনি বজাৰৰ পৰা কিনিব পাৰিব বা ফাৰ্মাচীৰ পৰাও পাব। এয়া মই হোমিঅ'ৰ পৰা আনিছোঁ, হোমিঅ'ৰ হয় এয়া, খুব ভাল। আৰু যদি আপোনাৰ নিজৰ ঘৰত যদি গছ আছে, এল'ভেৰা গছ আছে, আপোনালোকে তাৰ পৰাই ল'ব পাৰে। আৰু 2 নম্বৰ বস্তুটো হৈছে এয়া ভিটামিন ই কেপচুল। এই ভিটামিন ই কেপচুলটো খুব ভাল বস্তু, ইয়াক আমি লগত লওঁ। আৰু এটা সহজে পোৱা বস্তুটো হৈছে এয়া নাৰিকল তেল। নাৰিকল তেল প্ৰায় মানুহৰ ঘৰতে আছে, বহুতে চুলিত লগায় বা মুখতো লগায়। আৰু যদি নাই, আপুনি ওচৰৰ দোকানৰ পৰা কিনি ল'ব পাৰিব, খুব বেছি দাম নহয়। আমি মুখখনৰ কাৰণে বহুত দাম দি বাহিৰৰ পৰা বজাৰৰ পৰা কিনিব লগা হয়। এই বস্তুখিনি কিনোতে খুব বেছি দাম নপৰে, আৰু এবাৰ যদি কিনে আপোনাৰ বহুত দিন যায়। আৰু যিখিনি আমি দাম দি কিনো, বাহিৰৰ পৰা যিটো ক্ৰীম কিনো, সেইখিনি বহুত দামো দি আৰু বেছি দিনো নাযায়। কিন্তু এইখিনি বস্তু আপোনাৰ বহুত দিনলৈ যাব। তেতিয়াহ'লে বনাবলৈ আৰম্ভ কৰোঁ। মই এইটো বনাবৰ কাৰণে পাত্ৰ নলওঁ, বল বা বাতি নলওঁ, মই হাতৰ থলুৱাতে ল'ম। কাৰণ আমাৰ মুখখনো কিমান ডাঙৰ নহয় জানো, ইমানখিনি মুখৰ কাৰণে অকণমানহে বস্তু লাগে, সেইখিনি মোৰ হাতৰ থলুৱাতে হৈ যায়। আৰু মই এনেকৈয়ে কৰোঁ, হাতৰ থলুৱাতে মই বস্তুখিনি বনাই লওঁ। এয়া এতিয়া লৈছোঁ মই এল'ভেৰা জেল। এয়া এল'ভেৰা জেল ইমানখিনিয়ে লৈছোঁ, ইয়াতকৈ বেছি প্ৰয়োজন নাই। এতিয়া ল'ম এটা কেপচুল, এই ভিটামিনৰ এটা কেপচুল। এয়া ওলাই ল'লোঁ। ইয়াক এতিয়া পিঠ এটাৰে মই ফুটা কৰি ল'ম। কেপচুলৰ ভিতৰত অইল আছে, ভিটামিন ই অইল বা তেল। এতিয়া ইয়াক এই এল'ভেৰাৰ লগতে দি দিম। এনেকৈ চেপি টোপালখিনি ওলাই দিব লাগিব, দেখা পাইছে আপোনালোকে। হৈ গ'ল, গুচাই দিলোঁ। এতিয়া দিম নাৰিকল তেল 2-3 টোপালমান, হৈ যাব। এই 3টা বস্তু এতিয়া মই আঙুলি এটাৰে এনেকৈ মিলাই ল'ম।
মিক্স কৰি আছোঁ। এয়া মিক্স কৰাৰ পিছত এনেকৈ ধুনীয়া এটা ক্ৰীমৰ নিচিনা হৈ গ'ল। এইখিনি এতিয়া আপুনি হাতেৰে লয় এনেকৈ মই এনে জাষ্ট লগোৱা নাই, নলগাওঁ, এনেকৈ বহিলোঁ। তাৰপিছত কপালত এনেকৈ বহিলোঁ আৰু এইখিনি বহিলোঁ। এইখিনি বহি গোটেই মুখখন অকণমান এনেকৈ চাৰ্কুলাৰ ম'চনত এনেকৈ অকণমান মালিচ কৰিব, বেছি নহয় আৰু। তাৰপিছত তাৰ বাদ বাকীখিনি আপুনি ডিঙিত দিব লাগিব। এনেকৈ ওপৰলৈ এনেকৈ মাছাজ কৰি দিব অকণমান, বেছি সময় নহয়। আমি মুখখনৰ লগতে ডিঙিটো সমানে কেয়াৰ ল'ব লাগিব, কাৰণ মুখখন কেয়াৰ ল'লে কি হ'ব, ডিঙিটো যদি অলপ বেলেগ হৈ থাকি যায় তেতিয়াহ'লে ভাল নালাগিব। মুখৰ লগতে ডিঙিটো যদি মিলে তেতিয়াহে ভাল লাগে। ক্ৰীম ঘঁহোতেও বা মেকআপ কৰোঁতে আমি মুখত ঘঁহাৰ পিছতে আমি ডিঙিটো সমানে কৰিব লাগিব, তেতিয়া মুখখন আৰু ডিঙিটো সমান হ'ব। নহ'লে এইফালে মুখখন বোলে বৰ ধুনীয়া হৈ আছে, এইফালে ডিঙিটোত একোৱে নাই, বেলেগ হৈ আছে, তেতিয়াহ'লে দেখিবলৈ বেয়া লাগিব, নহয় জানো? এতিয়া মই আপোনালোকক হাততে অকণমান ঘঁহি দেখাইছোঁ। দেখিছে গ্ল' এটা আহে। ইখন হাততো ঘঁহি দিওঁ, হাততে ঘঁহি দিওঁ আৰু মুখত ঘঁহি ডিঙিত ঘঁহাৰ পিছত যিখিনি হাতত থাকি যায় হাতত এনেকৈ ঘঁহি দিব। আমাৰ হাতখনো লাগে, হাতখনো হাইড্ৰেট হৈ থাকিব লাগিব, চব শুকাই যায়। এনেকৈ হাতখন ঘঁহিলে হাতখনো বৰ ধুনীয়া হৈ থাকিব, আঙুলিবিলাক বা এনেকৈ আমি ঘঁহিব পাৰোঁ। আপুনি এইটো এদিন ৰাতি লগালেই নহ'ব, সদায় কৰিব লাগিব। যদি সদায় মুখখন ধুনীয়া দেখিব বিচাৰে বা ধুনীয়া হৈ থাকিব বিচাৰে তেতিয়াহ'লে আমি সদায় কৰিব লাগিব। এদিন কৰিয়ে ৰিজাল্ট নাপায় বা পাব, কিন্তু এই ৰিজাল্ট সদায় নাথাকে। গতিকে সদায় ধুনীয়া হৈ থাকিব যদি মন কৰোঁ তেতিয়াহ'লে সদায় কৰিব লাগিব, আৰু তেনেকৈ আপুনি ধুনীয়া হৈ থাকিব। ৰাতিপুৱা শুই উঠি মুখখন ধুই দিব। লগোৱাৰ পিছত ৰাতি শুবৰ সময়ত লগাব এইখিনি বস্তু। ৰাতি শুবৰ সময়ত মুখখন ধুনীয়াকৈ ধুই ল'ব, চাফা কৰি ল'ব। তাৰপিছত এইখিনি ঘঁহি দিব। ঘঁহাৰ পিছত আপুনি শুই যাব, গোটেই ৰাতি ধুনীয়াকৈ মুখত কাম কৰি থাকিব। আৰু ৰাতিপুৱা শুই উঠি আপুনি আইনাখন যেতিয়া চাব আপোনাৰ মুখখন ধুনীয়া দেখা পাব, নিজৰে ভাল লাগি যাব। তেতিয়াহ'লে ফ্ৰেণ্ডছ, আপোনালোকে এই ৰেমেডি কৰি চাব, এই টিপছটো কৰি চাব, কেনেকুৱা লাগে বা কেনেকুৱা পালে আপোনালোকে জনাবচোন। আৰু যদি ভাল লাগে, আজি মোৰ ভিডিঅ'খিনি যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক এটা কৰি দিব, লগতে কমেণ্ট বক্সত লিখিব। আৰু যদি ভাল পায় তেতিয়াহ'লে আৰু মোৰ বিউটি টিপছ আছে আপোনালোকক শ্বেয়াৰ কৰিম। তেতিয়াহ'লে আজিৰ মোৰ ভিডিঅ' ইমানেই আছিলে। নেক্সট নতুন এটা ভিডিঅ' লৈ আহিম, আকৌ আপোনালোকক লগ পাম। তেতিয়ালৈকে সকলোৱে কুশলে থাকক, মংগলে থাকক আৰু সুস্থ হৈ থাকক, তাকে কামনা কৰিছোঁ। ধন্যবাদ।